Yeah. How you feeling here? Huh? How you feeling here? I don't speak good English. Hey, hey, bala. Hey, বেয়া লাগে। গুড মৰ্ণিং। আজি ডে'টো ষ্টাৰ্ট হ'ল। এতিয়া উঠিলোঁ, একদম ৰাতি মজা টোপনি হৈছে। এতিয়া ফ্ৰেছ হ'ম অলপ পিছত আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্ট কৰি কি হয় চাওঁ, একো নকওঁ, কি কৰোঁ কি নকৰোঁ, বাছ ডাইৰেক্ট দেখাই যাম। তো ফ্ৰেছটো হ'লোঁ, তাৰপিছত ৰাতিটো ভিউ দেখাইছোঁৱে। তো এইটো হৈছে ৰাতিপুৱাৰ ভিউটো। এইটো এটা কটেজ, তাৰপিছত এইটো এটা আছে। হয় তেতিয়া এতিয়া অসীম দা অলপমান ৰ'দ পোৱাই আছে। আজি বেলেগ এটা এনাৰ্জি হ'ব নেকি? একদম একদম। কি কৰোঁ তাকো নকওঁ, ব্ৰেকফাষ্ট কৰিম এইটো ক'লোঁ খালি। তাৰপিছত ক'ৰবাত যাম আৰু নকওঁ, চাই থাকক ডাইৰেক্ট। এইটো ৰাতিপুৱাৰ ভিউটো, এইটো বহুত ধুনীয়া হয়, বহুত বেছি ধুনীয়া হয়। আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব। এইখন যে পথাৰখন আছে, এইখন ইয়াত মাজে সময়ে গড় চৰ ওলায়, মাজে সময়ে ইয়াত ৰাতিপুৱা উঠিলে দেখা পায় গড় চৰ, গড় হাতী কিবা কিবি ওলায়। আজি দেখা নাপালোঁ বাৰু, আমি উঠাতে অকণমান লেট হ'ল, বহুত ভাগৰ লাগিছিলে ৰাতি। এইটো ফিল্ডতে ওলাই যায় আৰু গড় চৰ। তো আপোনালোকে চাই থাকক কি কৰোঁ, বহুত ইণ্টাৰেষ্টিং হ'ব আজি মুঠতে। চাই থাকক। তো আমি যোনটো ৰিজৰ্টত আছোঁ এতিয়া, ৰিজৰ্টটো আমাৰ এই দাদাৰ হয়। দাদাৰ নামটো বা কি? শংকু হাজৰিকা হয়। তো দাদাৰ যোনটো এড্ৰেছ আছে, ইয়াত ৰিজৰ্টটো এড্ৰেছ আছে, এড্ৰেছটো মই এই তলত দি দিম, মই ডিছক্ৰিপশ্যনত থাকিব চব। আৰু যদি মোৰ ফালৰ পৰা কোনোবা আহে, ডিছকাউণ্ট হ'ব ন দাদা? ডিছকাউণ্ট। আচ্ছা, মোৰ ফালৰ পৰা যদি কোনোবা আহে একদম ডিছকাউণ্ট হৈ যাব, আৰামছে আহি যাব। আৰু যদি কিবা এড্ৰেছ লাগে আপোনালোকে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে, মই দি দিম এড্ৰেছটো। তো পুৱা এইটো ব্ৰেকফাষ্ট আহি পাল, আলু ভাজি আৰু পুৰি। ইয়াৰ খানা কিন্তু একদম বেষ্ট হয়, বেষ্ট। আলু ভাজি পুৰি এইটো খাই দিয়ে, এতিয়া ওলাই দিম আৰু ক'তবা। তো অলপ আগতে কৈছিলোঁ কিবা এটা ইণ্টাৰেষ্টিং কৰিম, কিবা এটা ইণ্টাৰেষ্টিং মানে এখন ডেঞ্জাৰ এখন বাইক চলাম। বাইকখন হৈছে এইখন দেখাই আছোঁ, ৰকি ভাই টাইপ বাইক। এই যে KGF-ত দেখা পাইছিলে, চালাম ৰকি ভাই টাইপ, এইখন বাইকখন, এইটো মালটো, এইখন চলাম এতিয়া। চলাই পিনে ক'ৰবাত যাম, মজা জেগা আছে তাত যাম। আৰু এই ভাইটি আছে মোৰ লগত, এতিয়া উঠিব পিছপিনে, উঠি বিন্দাছ গৈ থাকিম আৰু বাইকখন। এইখন তো বাইকখন চলাই আহিলোঁ, এইখন ডেঞ্জাৰ একদম 1993 বাইক হয়, 1993 এতিয়ালৈকে আছে। RX 100 হয়, ডেঞ্জাৰ বাইক হয়, য়ামাহাৰ 1993 বাইকখন এতিয়াও পূৰা মজা হৈ আছে, ইঞ্জিন চব মজা একদম। ৰাইড কৰি আহিলোঁ, এপাক ঘূৰি আহিলোঁ, মজা লাগিল। অলপ পিছত আৰু ক'ৰবাত যাম চাগে, দেখাই থাকিম আৰু চাই থাকক আপোনালোকে। তো বাইক চাইক চলাই আহিলোঁ একদম পূৰা দমাই। তাৰপিছত এতিয়া বাজিল 11:43 হ'ল। তো আমাৰ জীপ চাফাৰী আছে আজি। জীপ চাফাৰী হ'ব 2 নহয় 1:30 মানত হ'ব। তো অকণমান ৰেষ্ট লৈ তাৰপিছত লাঞ্চটো কৰিম। লাঞ্চটো কৰি যাম আমি জীপ চাফাৰী, জংঘলৰ মাজে যাম। বহুত ইণ্টাৰেষ্টিং হ'ব গাইজ, চাই থাকিব আপোনালোকে জীপ চাফাৰী মোৰ লগত। একচুৱেলি মই ব্লগত আগতীয়াকৈ কিয় নকওঁ, মানে ক'ত যাম কি কৰোঁ, মানে বহুত ভিডিঅ' চালোঁ, ভিডিঅ'ত আগতেই দিয়া থাকে, থাম্বনেইলত দি থোৱা থাকে, নাইবা
টাইটেলত ক'ত যাব ক'ত নাযাব চব থাকেই অলৰেডি একো ছাৰপ্ৰাইজ নহয় মানে মই মানে ছাৰপ্ৰাইজ দি ভাল পাওঁ মানুহটো ছাৰপ্ৰাইজ দি মজা লাগে একদম ক'ত যাম ক'ত নাযাওঁ একো নকওঁ বিন্দাছ যাই থাকিম আপোনালোকে চাই থাকিব তেতিয়াহে ইণ্টাৰেষ্টটো আহিব লাহে লাহে সেইকাৰণে একো নকওঁ তো লগ পাই আছোঁ 1:30 মানত লাঞ্চ টাঞ্চ মানে কৰিম কৰি কিনে ওলাই যাম আমি জীপ চাফাৰী তেতিয়ালৈকে আপোনালোকে চায়ে থাকক বহুত ইণ্টাৰেষ্টিং হ'ব আজি তো ৰেষ্ট কৰি উঠিলোঁ এতিয়া ভাত দিছে বোলে লাঞ্চটো কৰি লওঁ লাঞ্চটো কৰিম এতিয়া যাম কি কি চব্জি আছে দেখাই আছোঁ এয়া বইল ফিছ বইল ফিছ নহয় এইটো বইল চিকেন বইল চিকেন আপুনি কৈ দিয়ক কি কি আছে ৰাইচ ডাল এইটো কি আৰু এইটো বেঙেনা বেঙেনা পকৰা বেঙেনা আমি কৈ দিওঁ বেঙেনাৰ বৰা তো ভাত চাত খোৱা দোৱা হৈ গ'ল একদম এতিয়া জীপ আহি ৰেডি হৈছে এতিয়া আমি ওলাব লাগিব হেল্ল' মাইকেল ওলাব লাগিব জল্দি যাওঁ একদম কাপোৰ চাপোৰ পিন্ধো গা চা ধুই লওঁ পূৰা গা চা ধুলোঁ একদম ঠাণ্ডা লাগি আছে এতিয়া কাপোৰ চাপোৰ পিন্ধি আহি আছোঁ আহিলোঁ একদম ওলাই তো কাপোৰ চাপোৰ পিন্ধি একদম ৰেডি হৈ গ'লোঁ অলপমান ফিটিঙত যাব লাগিব তাৰপিছত এইটো চশমাটো লৈ লৈছোঁ এনেকৈ যাম আৰু মজাকৈ তো বঢ়িয়াকৈ এতিয়া ওলাই দিলোঁ ৰুমৰ পৰা এতিয়া জীপ বোলে ৰেডি আছে যাম আৰু উঠিম ডাইৰেক্ট জীপত উঠিম এতিয়া জীপ বোলে ৰেডি আজি কিন্তু কিবা এটা ভাল লাগিব আৰু তো এইখনেই হৈছে আমাৰ জীপখন গ্ৰীণ কালাৰৰ পূৰা একদম তো এইখন লৈয়ে পূৰা আমি যাম হাবিৰ মাজেৰে ক'ত বহিলে ভাল হ'ব নহয় কোনখিনিত এইটো উঠি দিলোঁ আৰু লাহেকৈ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল তো এতিয়া আমি গৈ আছোঁ হাবিৰ মাজলৈ চুলি কেইডাল বহি আছিল হাৱা পাই পাই থিয় হৈ গ'ল একদম মোৰ চুলি থিয় হ'ল কি কয় দাদাই এইটো ব্লেক পেন্থাৰ হেল্ল' ব্লেক পেন্থাৰ কি খবৰ ব্লেক পেন্থাৰ পালোঁ ব্লেক পেন্থাৰ মোক চিনেমাত ল'বি দেই নেক্সট টাইম অলপ কিবা পানী চানী লৈ লওঁ পানী লাগিব পাৰে কাৰণ কিয় তাত ভিতৰততো একো চবফালে হাবি তাতে একো দোকান চোকান একোতো নাপায় পানী বটল ল'ম পানী বটলটো প্লাষ্টিকৰ হয় তথাপিও আমি জংঘলত প্লাষ্টিকটো আমি নেপেলাওঁ লৈ আহিম প্লাষ্টিকটো পানী কিনিব গৈ আছোঁ এতিয়া পানী চানী ল'ব লাগিব কৰি পানী বটল পাম নেকি দিবচোন 1 লিটাৰ এটা আইঅ লৈ ল'লোঁ পানী বটলটো এতিয়া আকৌ যাম আৰু লাহে লাহে আকৌ উঠিলোঁ এতিয়া এবাৰ সোমাই যাম মইতো সোমাই যাম মইতো 3বাৰমান চালোঁ সোমাই যাম বোলে কি কয় 3বাৰমান দেখা পাইছে বোলে গৈ থাকিম এতিয়া হাবিৰ মাজে মাজে গৈ আছোঁ এতিয়া আমি আৰামছে জংঘলৰ মাজে মাজে একদম চাৰিওপিনে হাবি এতিয়া বিচাৰি গৈ আছোঁ কিবা যদি জন্তু দেখা পাওঁ হাবিৰ মাজত এইটো হৰিণ বাই বাই আমাৰ পিছপিনে একদম বাফেলো ডিয়াৰ গড় চব আছে কেনে মজা একদম নৰ্মেল চকুৰে আমি দেখা নাপাম বাইনকুলাৰ লাগিব আমাক দেখা পাইছা পাব বাইনকুলাৰ আছে না চব দেখা পাই যাব আৰামছে বাইনকুলাৰ দি চাম বাইনকুলাৰ উপায় নাই আৰু ওচৰত যাব নোৱাৰি এতিয়া
এই চাবা বগলী নেকি এইটো Samto. এই চাৰিটো চাৰিছা কোনটো চাইডে? এইটো বগা বগা দেখিলি এই মহ পাৰ হয় কি বগা বগা কি খোলা টাইপ লাগি আছে গৌৰ এইটো গৌৰ গৌৰ অঁ এইটো এটা পাৰ পানী পাৰ হৈ এটা আছে মজা এক্সপিৰিয়েঞ্চ মজা একদম আৰু এইপিনে ৰাস্তাৰ চাইডে চাইডে ইলেক্ট্ৰিক ফেঞ্চিং দিয়া আছে যাতে ইয়াৰ হাতী আৰু গড় এইবোৰ জন্তুৱে পাৰ হ'ব নোৱাৰে গড় যদি ভাগ্য ভাল থাকে ওচৰৰ পৰা দেখা পাম কিবা কিবি জন্তু চাই থাকক দেখাই থাকিম আপোনালোকক মোৰ চকুৰে বিচাৰি বিচাৰি যাব লাগিব ভালকৈ ওচৰতে কিবা ওলাই যাব পটককৈ এই বান্দৰ অঁ এই বাৰিষা কাৰণে ন এইটো আইলেণ্ড এই বানপানী হৈ যায় জন্তুবিলাক চব একেলগে থাকে অঁ সুবিধা কৰি দিছে একদম বানপানী হ'লে একদম জন্তুবিলাক ওপৰত উঠিব পাৰে আৰু লেটেষ্ট কেছটো এইটো কি মহৰ মহিন লেটেষ্ট কেছটো কি জানা এইটো গৰু গোবৰ গৰু নহয় গড়ৰ এইটো গড়ৰ গড়ৰ এইটো পতি ইমান লেট্ৰিন কৰি থৈ গৈছে হৰিণ হৰিণ দেখা পাম এটা আমি বান্দৰৰ ওচৰতে আছে হৰিণ এটা এইকেইটা বান্দৰ আমাৰ দৰে বান্দৰ আমিতো বান্দৰে আছিলোঁ এই এটা হৰিণ এইটো ষ্টেক দিয়া ন এইটো কি নাম এতিয়া এইটো ষ্টেক দিয়া ন দাদা অঁ হক দিয়া নেকি পক দিয়া হেল্ল' চাই আছে হেল্ল' এইটো মতা ন হেল্ল' এইটো মেল হয় হেল্ল' চাই আছে ইমান মৰম লগা আছে ইমান বেছি ধুনীয়া ইয়াত এই এটা অলপ দাদা আৰু আগলৈকে গৈ থাকিম আৰু দেখা পাম চাগে এই গাড়ীখন লগত বহি থাকোঁ আৰু কিবা কিবি দেখা পাম ওলাই থাকিব লাহে লাহে গড় ওচৰতে পাইছোঁ গড় ওচৰতে এইটো আগত এই ভাগ্য ভাল পোৱালিৰ লগত আছে কিন্তু পোৱালিৰ লগতে পাইছোঁ ওচৰৰ মানে মাখি এইটো ঘৰটো পোৱালিটো ওচৰত শুই নিদিবি দেই পোৱালি পটককৈ খেদিও দিব পাৰে এইটো ঘৰটো ভাগ্য ভাল কাৰণে ওচৰতে দেখা পালোঁ আমি এতিয়া আমি আছোঁ একদম জংঘলৰ মাজত পিছপিনে আছে গড় আৰু এটা বাচ্ছা আছে গড়টোৰ পোৱালিটো যেতিয়া মানে ভয় খাব মাখি এটেক কৰি দিব আপোনালোকে দেখা পাই আছে একদম ঠিক পিছপিনে আছে ইমান মৰম লগা পোৱালিটো চাই আছে আমাক চাই আছে খাই আছে সিহঁতে আৰামছে লগতে বগলী কেইটামানো আছে এই বগলী কেইটামান আছে একদম ওচৰতে দেখা পাই আছোঁ আমি মজা একদম ওৱান হৰ্ণ ৰাইনো বহুত ৰেয়াৰ হয় দেই এইটো চুপচাপ থাকিব লাগে শান্তিত একদম খাই আছে মজাকৈ একদম হাবিৰ মাজত এতিয়া কিবা কৰে দৌৰাব লাগিব আমি ষ্টাৰ্ট দিলোঁ গাড়ী এনেকুৱাকৈ চাই আছে পোৱালি চাইছে একদম ওচৰৰ পৰা পোৱালিটো ওচৰত আহিছে একদম ওচৰৰ পৰা দেখা পাইছোঁ এতিয়া ইমান ডাঙৰ ইয়াত একদম হাল্লা কৰিব নালাগে একদম মনে মনে থাকিব লাগিব নহ'লে বেছি হাল্লা কৰিলে খেদি দিব একদম চাই আছে আমাক দিব বেছি হাল্লা কৰিলে খেদি দিব চুপচাপ থাকাই ভাল এইটো হৰিণটো ওচৰত আহিছে এতিয়া এটা একদম ওচৰত দিছে একদম ওচৰত ইমান চুপচাপ থাকিব মজা পাৰে ইমান ভাল এক্সপিৰিয়েঞ্চ মজা ঘৰটো বাই দি আহিলোঁ এতিয়া আমি আৰু আগলৈকে গৈ আছোঁ দেখা পাম নেকি আৰু আগত ঠিক নাই গৈ আছোঁ আগলৈকে আৰু
একদম ওচৰৰ পৰা এক্সপিৰিয়েঞ্চ কৰক আপোনালোকে ওচৰৰ পৰা একদম নামিব পাৰি দা নামি দিওঁ আইঅ নামি দিলোঁ এতিয়া ভিউ পইণ্টত উঠোঁ ওপৰত পূৰ্ব ওলাইছোঁ ৰে ইয়াৰ ওপৰৰ পৰা ভালকৈ দেখা পাম একদম পূৰা কমপ্লিট চাৰিওপিনে জংঘল হাবিৰ মাজত আমি তো বহুত বেছি ভাল লাগি আছে বেলেগ এটা এক্সপিৰিয়েঞ্চ এইটো হাবিৰ মাজত গছকেইডাল বহুত দীঘল দীঘল বাপৰে আৰু ইয়াত এটা ফিল্ড এটা আছে ফিল্ডত পানী আছে তাত বহুত আছে জন্তু পানী চানী খাই বাঘ চাঘ আহে তাৰপিছত ইয়াত বাফেলৰ জাক আছে বগলী চগলী আছে একদম গোটেইকেইটা জন্তু আহি ইয়াত পানী চানী খায় আৰু আৰামছে ইমান বেছি ধুনীয়া চাই থাকক আপোনালোকে ইয়াত মানে হক ডিয়াৰ আৰু মাংকিজ বহুত আছে বাকী গড় আমি কেইটামান দেখা পালোঁ 10টামান তো এনেকৈ আগলৈ আৰু যাম চাগে ভিউ পইণ্টত এনে ৰখিলোঁ দেখাবৰ কাৰণে এনে চাইলেণ্ট একদম পিচ বহুত বেছি ভাল লাগে ইয়াত আৰু আমাৰ চহৰত গ'লে আৰু চেচ আৰু গাড়ী মটৰৰ আৱাজ ইয়াত শান্তি একদম আহি 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 ব্ৰহ্মপুত্ৰ পাৰ পালোঁ এতিয়া কিবা এটা সোমাই গ'ল বে জন্তু জানো মই পাত্তাই নাপালোঁ কি কিবা সোমাই ফচকৈ সোমাই গ'ল এইটো ব্ৰহ্মপুত্ৰ পাৰ আহি পালোঁ আমি ধুনীয়া ব্ৰহ্মপুত্ৰ তেজপুৰ দেখা পাইছোঁ এইটো বোলে তেজপুৰ হা তেজপুৰ দেখা পায় এইটো ব্ৰহ্মপুত্ৰ হয় আমাৰ নামি দিওঁ অলপ উঠিলোঁ ইয়াতে গছ এজোপা আছিল নাইকিয়া হৈ গ'ল চ' ইমান বেছি ধুনীয়া হয়তো বহুত বেছি ডাঙৰ কিমান ডাঙৰ এৰিয়া একদম তো ইয়াত আৰু বহুত আছে ইয়াত টুৰিষ্ট আহিছে দেখিব পাৰিছে কেনেকুৱা লাগি আছে আজি এইবাৰ হয় 3 নম্বৰ বাৰ 3 নম্বৰ পৰা আহিল তো ইয়াত বহুত মানে টুৰিষ্ট আহি থাকে চ' আমি লগ পালোঁ মেডাম ৱেৰ আৰ ফ্ৰম Switzerland. ইয়াৰ ফ্ৰম ছুইজাৰলেণ্ড চ' সিহঁতে ইয়াত ভিউ চাব আহিছে বহুত বেছি ধুনীয়া হয় সেইকাৰণে আহিছে আমিও আহিছোঁ তো আৰু এটা দাদা এটা আছে সুধি লওঁ হা সুধি লওঁ ৰ'ব Hello, sir. Are you from Switzerland? Yeah. How are you feeling here? Huh? How are you feeling here? I don't speak good English. You don't speak English, no problem. Speak French. Do you like this place? Yes. Very beautiful. Yes, it's beautiful. Yes. So beautiful. So they came to enjoy here. English got অকণ অসুবিধা হৈ পেলাই চ' লগ পালোঁ আৰু বহুত বেছি ভাল লাগি আছে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ সিহঁতে এনজয় কৰি আছে আমিও এনজয় কৰি আছোঁ আমি ইণ্ডিয়ান সিহঁতে ছুইজাৰলেণ্ডৰ পৰা আহিছে চ' ইয়াত এটা চেল্ফি এটা মাৰি দিওঁ আৰু কি স্কেটছটো এইটো স্কেটছ কৰিছে গছত এনেকুৱা ফুটা হৈ গৈছে মানুহৰ গাত হ'লে চেচ আৰু বৰবাদ ইমান ডাঙৰ ডাঙৰ স্কেটছ এইটো স্কেটছ বেছি দিন হোৱা নাই এসপ্তাহমান হৈছে মাত্ৰ এইটো ওচৰে পাঁজৰে মানে বাঘ আছে গম পালোঁ এইটো স্কেটছ মানে আছে আৰু মেক্সিমাম বাঘ মানে ৰাতি বেছি দেখিব পায় না গছত স্কেটছ একদম টাইগাৰ শ্ৰফ আমাৰ বাঘৰ স্কেটছ ছোৱালীবিলাকো কেতিয়াবা স্কেটছ কৰে কিন্তু ছোৱালীবিলাকৰ স্কেটছত পাৱাৰ নাই
বাঁহৰ স্ক্ৰেচত ডেঞ্জাৰ দেখিবা এইটো কিবা এটা মেট পালোঁ গছেদি বনোৱা নেচাৰেল গেট এইটো ইমান ধুনীয়াকৈ এনেকৈ সেইটো চোৱা আকৌ গছডাল এখন নেচাৰেলি একদম নেচাৰেল এইটো পাৰ হ'লোঁ আমি এতিয়া আকৌ ধুনীয়া মানে একদম ধুনীয়া ভিউৰ মাজেৰে গৈ আছোঁ এতিয়া এই চাইডে পুৰা ফিল্ড ধুনীয়া একদম ভিউ আৰু এই চাইডে জংঘল একদম আৰু ৰাস্তাটো এনেকা তথাপি ভাল লাগি আছে একদম চিধা ৰাস্তাত ইণ্টাৰেষ্ট নাই ভাল ৰাস্তাত ইণ্টাৰেষ্ট নাই বেয়া ৰাস্তাত বেছি ইণ্টাৰেষ্ট জংঘলে গাহৰি এটা আছে এইখিনিত জংগলী চোৱাৰ জংঘলী গাহৰি আৰু আগপিনে তিনিখন জিপচি যাই আছে আমিও গৈ আছোঁ পিছে পিছে এইটো জংঘলী গাহৰিটো এতিয়া আন্ধাৰ হ'বলৈ লৈছে পুৰা ঠাণ্ডা দিন পুৰা ঠাণ্ডা লাগি আছে এতিয়া জোনাক ওলাই গৈছে এইফালে ওপৰত পুৰা ঠাণ্ডা লাগি আছে ৰাতি হ'ব আৰু এই আগত কেইটামান আৰু আছে হৰিণে বাচ্ছা এটা আছে এই বাচ্চাটো উল্টা ফালে গেল বাচ্চাটো পেপাৰটো উল্টা ফালে গেল বাই বাই পেপাৰটো উল্টা ফালে গেল ফুল হৈ গেল এইটো পোৱালিটো এই ফুৱাটো উল্টা দৌৰিছে এইটো কিবা এটা আৱাজ পালোঁ দেই যা কিবা চাউণ্ড পালোঁ তাতে এইটা গড় এটা এই জংঘলৰ মাজত এইটো এটা গড় জংঘলৰ মাজত এই কি চাউণ্ড এইটো মানুহৰ অৱস্থা বেছি নাই অঁ এইটো কিবা এটা চাউণ্ড শুনা পাই আছোঁ এইটো মুৰ্গী নেকি মুৰ্গীৰ অৱস্থা এইফালে গাঁও আছে বাউণ্ডেৰী পৰা তাতে ৰাতি থাকিব নেকি এনেকৈ আহিব এটা চাউণ্ড আৰু মুৰ্গী মুৰ্গীৰ চাউণ্ড এইটো মই ভাবিলোঁ কিহৰ চাউণ্ড হাবিৰ পৰা ওলাই আহিলোঁ আমি একদম আন্ধাৰ নহওঁতে ওলালোঁ তথাপিও কিমান ঠাণ্ডা লাগি আছে এতিয়া আমি ৰুমত যাম ইমান বেছি ঠাণ্ডা হাতত ঠাণ্ডা হৈ গৈছে একদম ঠাণ্ডাৰ কাৰণে বেছি ৰুমত যাই লগ পাই আছোঁ এতিয়া ডাইৰেক্ট চ' ৰিজৰ্টটোত আকৌ আহি পালোঁ আমি ঘূৰি একদম খুব বেছি ভাল লাগিল তো এতিয়া ৰুমত যাম ৰুমত সোমাই অলপ ফ্ৰেছ হ'ম তাৰপিছত চাওঁ কি কৰোঁ তো এতিয়া আহি ৰুমত সোমালোঁ এইটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ আছিল একচুৱেলি মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত তো বহুত বেছি ভাল লাগিলে আৰু বহুতে হয়তো ভাবিব মানে মই ক'ত যাওঁ ক'ত নাযাওঁ কিয় নকওঁ মানে ভিডিঅ'ত চব ব্লগাৰেতো মানে কৈ দিয়ে একদম এইটো জেগাত যাম এইটো জেগাত কৰিম ইমান চব ডিটেইলছ দি দিয়ে মই নিদিওঁ কাৰণ কিয় ইণ্টাৰেষ্টটো নাথাকে তেতিয়া মোৰ মতে আৰু ইণ্টাৰেষ্টটো নাথাকে ছাৰপ্ৰাইজ দি ভাল লাগে মানে হঠাৎকৈ যাম দেখাই থাকিম যি মন যায় কৰি থাকিম আপোনালোকে চাই থাকিব মজাকৈ তেতিয়া বেছিকৈ ভাল লাগিব চ' মই একো নকওঁ সেইকাৰণে মানে কেতিয়াবা এইটো জেগাত যাম বুলি ক'ম যোৱা নহয় প্লেন চেঞ্জ হৈ যাব সেইকাৰণে তাতকৈ নোকোৱাই ভাল মানে মই একো নকওঁ আৰামছে ভিডিঅ'টো বনাই থাকোঁ আপোনালোকে মোৰ চাই থাকক এনজয়মেণ্টটো মেইন ন সেইকাৰণে মই একো নকওঁ ছাৰপ্ৰাইজ দি ভাল লাগে তো এতিয়া ৰুমতটো আহি পালোঁ এতিয়া অকণমান ফ্ৰেছ হ'ম কাৰণ কিয় মই গোটেই ৰাস্তাটোত থিয় হৈ গৈছোঁ একদম মানে ফূৰ্তিত একদম এক্সাইটমেণ্টত তাত থিয় হৈয়ে গৈছোঁ একদম গোটেই ৰাস্তা অলপ টাইম মাজতে অলপ বহিছিলোঁ চাগে তো গোটেই ৰাস্তা থিয় হৈ গ'লোঁ ইণ্টাৰেষ্ট লাগে ন থিয় হৈ গ'লে তো ভাগৰো লাগিছে আৰু ৰাতি এতিয়া কি কৰোঁ চাওঁ এতিয়া অকণমান ভৰিটো ধুই আহি ৰেষ্ট কৰি লওঁ কাপোৰ চাপোৰ চেঞ্জ কৰোঁ নে নকৰোঁ চাওঁ ঠাণ্ডা লাগিছে এইটো কাপোৰ যেনিবা চেঞ্জ নকৰিলেও হ'ব যি কি নহওক আপোনালোকে চাই থাকক চ' ফ্ৰেছ হৈ ৰেষ্ট কৰি উঠিলোঁ এতিয়া ভাবিছোঁ ডিনাৰটো আজি বাহিৰতে হ'ব চ' বাহিৰত যাই ডিনাৰটো কৰিম আৰু বেছি দেখাই নাথাকোঁ কাৰণ কিয় বেছি ইণ্টাৰেষ্টিং নাই একো অকল যাম আৰু ডিনাৰটো কৰিম মানে বহুত বেছি ভাগৰ লাগিছে চ'
আজি ডে'টো ইয়াতে শেষ কৰোঁ আৰু কাইলৈ আকৌ ইণ্টাৰেষ্টিং হ'ব বহুত বেছি ইণ্টাৰেষ্টিং এটা ট্ৰিপ আছে কাইলৈ আকৌ দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো বাছ চাই থাকিব তো আজিৰ কাৰণে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত